হেল্ল' গাইজ, আজি আমি আহিছোঁ কলাক্ষেত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আহকচোন ইয়াৰ পৰিৱেশটো দেখুৱাওঁ। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ। এই সাংস্কৃতিক ভৱনটো শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰখা হৈছে। এইটো হৈছে ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয়। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ। আহা কাষৰলে বৈ যোৱা হিয়া প্ৰণয়তে নৈ হৈ। আজি তৰাৰ মাদকতাৰে লিখিম তোমালৈ উন্মাদৰে গীত। তোমালৈ গাব খোজো মই নতুন পৰাণ। এই সাংস্কৃতিক ভৱনটোৰ ভিতৰতেই এটা ধুনীয়া মিউজিয়াম আছে। ইয়াতে এখন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু ৰাষ্ট্ৰীয় উদ্যানো আছে। এইখন হ'ল ৰাষ্ট্ৰীয় উদ্যানখন। তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা। অলে সপোনৰ তুমি এই ৰাগিনী, তুমি এই মোৰ হৃদয়ৰ শেৱালি। তোমাতে আদি আদি থম হিয়াত প্ৰণয়ৰে জোনাকী। দেহৰ অংগে অংগে তোমাৰ মৰমৰে শুবা, তাতে বৈ যায় মোৰ আবেগৰা। দেহৰ অংগে অংগে তোমাৰ মৰমৰে শুবা, তাতে বৈ যায় মোৰ আবেগৰা। নাযাবা দূৰলে তুমি, উশাহ ৰৈ যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব। নাযাবা দূৰলে তুমি, উশাহ ৰৈ যাব কাষৰতে